নমস্কাৰ। আজিৰ ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে, কাৰণ আপোনালোকৰ যদি কাৰোবাৰ মেট্ৰিকৰ কোনো ডকুমেণ্ট হেৰাইছে নেকি বা আপোনাৰ কিবা ভুল আছে নেকি কোনো ডকুমেণ্টত মেট্ৰিকৰ, তেন্তে চিন্তাৰ কোনো কাৰণ নাই। অনলাইনতে কাৰেকশ্যন কৰিব পাৰিব। আপোনাৰ ডকুমেণ্ট যদি হেৰাইছে তেতিয়াহ'লে আপুনি আপোনাৰ মোবাইলৰ জৰিয়তে ডাউনলোড কৰি ল'ব পাৰিব। মাত্ৰ 2 মিনিটতে আপুনি এইখিনি কৰিব পাৰিব। তাৰ আগতে আপোনালোকৰ আগত সৰু এটা ৰিকুৱেষ্ট থাকিব, যদি আপোনালোকে নতুনকৈ মোৰ চেনেলটোত ভিজিট কৰিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, কাষত বেল আইকনটো প্ৰেছ কৰি ৰাখিব, তাতে যেতিয়া মই নতুন ভিডিঅ' আপলোড কৰিম তৎক্ষণাত ন'টিফিকেশ্যন যোগে পাই যাব। আৰু যদি আপোনালোকে অলৰেডি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা আছে তেতিয়াহ'লে লাইক কৰিব নাপাহৰিব, শ্বেয়াৰ কৰিব নাপাহৰিব। দীঘলীয়া নকৰি পেলাই ভিডিঅ'টো চাই লওক। কি কৰিব, আপোনাৰ এণ্ড্ৰইড মোবাইলত যিকোনো এটা ব্ৰাউজাৰ চিলেক্ট কৰিব। যেনেকুৱা মই গুগল চিলেক্ট কৰিছোঁ আৰু ইয়াতে চাৰ্চ বটনত গৈ পেলাই কি কৰিম, আমি চাৰ্চ কৰিম যে সেৱা টাইপ কৰি পেলাই আমি কি কৰিম, চাৰ্চ কৰিম। এই চাৰ্চ বটনত চাৰ্চ কৰিলে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা পেজ আহিব। বন্ধু বান্ধৱীসকল চাই ল'ব যে ছেকেণ্ডাৰী এডুকেশ্যন ব'ৰ্ড অফ আছাম, এইটো অপশ্যনত গৈ পেলাই আপোনালোকে ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা পেজ আহিব। নিশ্চয় দেখা পাইছে পেজখন খোল খাইছে। এনেকৈ স্ক্ৰল কৰি পেলাই তলত আপোনালোকে নিশ্চয় দেখাই পাব এনেকুৱা ধৰণৰ গোটেইখিনি তথ্য আপোনালোকৰ আগত দেখুৱাই দিম। এই সেৱা অনলাইন ছাৰ্ভিচেছ, এইটোত গৈ পেলাই আপোনালোকে ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে বন্ধু বান্ধৱীসকল আপোনালোকৰ আগত এনেকুৱা ধৰণৰ এটা পেজ আহিব আৰু সেই পেজটোত গৈ পেলাই তলফালে স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ লগে লগে বন্ধু বান্ধৱী অপশ্যন কৰিব, সেইটো মই দেখুৱাই দিম। তাৰপিছত আপোনালোকক দেখুৱাম যে ডকুমেণ্ট যদি আপোনালোকৰ হেৰাইছে তেতিয়াহ'লে ডুপ্লিকেট ডকুমেণ্ট কেনেকৈ উলিয়াব, সেইটো প্ৰচেছ মই দেখুৱাই দিম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি প্ৰত্যেককে জনাই দিব যাতে সহজতে এই বস্তুটো কৰিব পাৰে। তো চাই লওক, বেছি কথা নাপাতি এই বস্তুটো চাই লওক। কাৰেকশ্যন কেনেকৈ কৰিম, ইয়াতে ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ পেজ খোল খাব। ইয়াতে চাব ৰিড বিফ'ৰ এপ্লাই। যেতিয়া আপুনি এপ্লাই কৰিব গোটেইখিনি পঢ়ি তাৰপিছত আপোনাক এপ্লাই কৰিব দিছে, গতিকে বস্তুবোৰ চাই ল'ব। 1 নম্বৰত কি কৈছে সেইটো লক্ষ্য কৰিব যে স্কেন কপি অফ ৰিকুৱাৰ্ড ডকুমেণ্টছ এজ পাৰ এপ্লিকেশ্যন টাইপ। অৰ্থাৎ আপুনি যোনটো ডকুমেণ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে সেই ডকুমেণ্টৰ স্কেন কপি লাগিব। এটা স্কেন কপি ৰাখিব। তাৰপিছত আপোনাক কৈছে 2 নম্বৰত কৈছে ৰোল নম্বৰ অফ SSLC/AHM এক্সামিনেশ্যন এপিয়াৰ্ড উইথ একাডেমিক ইয়াৰ এণ্ড ৰেজিষ্ট্ৰেশ্যন নম্বৰ। অৰ্থাৎ আপোনাৰ ৰোল নম্বৰ লাগিব, যিটো আপোনাৰ ৰোল নম্বৰ আছিলে সেইটো, আৰু লগতে একাডেমিক ইয়াৰো লাগিব, একাডেমিক ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো লাগিব। ঠিক আছে। তাৰপিছত কৈছে 3 নম্বৰত যে ডিটেইলছ অফ ডেবিট/ক্ৰেডিট কাৰ্ড অৰ নেট বেংকিং ফৰ মেকিং অনলাইন পে'মেণ্ট। আপুনি এইটোৰ কাৰণে এটা পে'মেণ্ট কৰিব লাগিব আৰু পে'মেণ্ট কৰাৰ লগে লগে আপুনি ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ডৰ জৰিয়তে যদি আপুনি এইটো পে'মেণ্ট কৰে বা নেট বেংকিঙৰ জৰিয়তে যদি পে'মেণ্ট কৰে তেতিয়াহ'লে গোটেই ডিটেইলছটো দিব লাগিব। 4 নম্বৰ মোবাইল নম্বৰ অফ এপ্লিকেণ্ট ফৰ এনি কাৰেছপণ্ডেঞ্চ এণ্ড SMS আপডেটছ। মোবাইল নম্বৰটো দিব লাগিব, নেম এণ্ড এড্ৰেছ দিব লাগিব। গোটেইখিনি আপোনালোকে স্ক্ৰল কৰি চাই ল'ব বন্ধু বান্ধৱীসকল, বেছি দীঘলীয়া কৰিব বিচৰা নাই। আৰু এইটো চাই ল'ব এপ্লাই কেনেকৈ কৰিব, হাউ টু এপ্লাই। এপ্লাই কৰিবলৈ এইকেইটা নিয়ম আপোনালোকে মানিব লাগিব। ক্লিক অন দ্য এপ্ৰপ্ৰিয়েট বটম আণ্ডাৰ এপ্লিকেশ্যন ফৰ্ম এজ ৰিকুৱাৰ্ড। ইয়াতে এপ্লিকেশ্যন ফৰ্ম পাব। এই ফৰ্ম উইল এপিয়াৰ অন দ্য স্ক্ৰীন আৰু এইটোত পাব গোটেইখিনি নিয়মবোৰ চাই ল'ব কেনেকৈ কি কৰিব লাগে। তাৰপিছত ইয়াতে গৈ চাব যে আপুনি এই বটনটোত ক্লিক কৰিব, তলত স্ক্ৰল কৰিলে এইটো পাব। ক্লিক কৰাৰ লগে লগে বন্ধু বান্ধৱীসকল চাই লওক কি আহে। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহিব। আপোনাৰ নেম আহিব, আপোনাৰ নেমটো কি বা কাৰ ডকুমেণ্ট হেৰাইছে তাৰ নামটো দিব লাগিব। তাৰপিছত আপুনি ডেট অফ বাৰ্থ দিব লাগিব, ফাদাৰ্ছ নেম দিব লাগিব, মাদাৰ্ছ নেম দিব লাগিব, ইয়াৰ অফ ৰেজিষ্ট্ৰেশ্যন দিব লাগিব, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিব লাগিব, ইয়াৰ অফ এক্সামিনেশ্যন সেইটো দিব লাগিব, নেম অফ এক্সামিনেশ্যন
সেইটো দিব লাগিব, ৰোল নম্বৰ দিব লাগিব, নেম অফ স্কুল নেম দিব লাগিব, ডিষ্ট্ৰিক্ট দিব লাগিব, আপলোড স্কেন কপি আৰু সেই আপোনাৰ ডকুমেণ্টটো অৰ্থাৎ যিখন ডকুমেণ্ট হেৰাইছে বা সেই ডকুমেণ্টৰ আপুনি স্কেন কপি আপলোড দিব লাগিব। আপলোড ৰেজিষ্ট্ৰেশ্যন কাৰ্ড ফৰ কাৰেকশ্যন অফ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড এডমিট কাৰ্ড marksheet pass certificate for students of 1998 batch or after and admit card in case of students period to 1998 আৰু এইটো নিশ্চয় গমে পাইছে 1998 চনৰ বা তাৰ পিছৰখিনি হ'ব, কিন্তু আগৰ হ'লে নহ'ব। কিন্তু এইটো বন্ধু বান্ধৱীসকল অলপ মন কৰিব। 1998 পিছৰ পৰা আপোনালোকে পাই যাব। আৰু তাৰ কাৰণে আপোনালোকে কি কৰিব, ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আপলোড দিব লাগিব। যিকোনো এডমিট কাৰ্ড বা ৰেজিষ্ট্ৰেশ্যন কাৰ্ড বা মাৰ্কশ্বিট বা পাছ চাৰ্টিফিকেটৰ কাৰণে এইটো কাৰেকশ্যন কৰিব বিচাৰিলে সেইখিনি আপলোড দিব লাগিব। নেক্সটটো কৈছে কাৰেকশ্যনছ টু বি মেড ইন, আৰু সেইটোৰ এপ্লিকেশ্যন ফিটো আপোনালোকে ইয়াতে দিব লাগিব। স্ক্ৰল কৰিলে পাই যাব। গোটেইখিনি নিশ্চয় দেখাই পাইছে। এনেকৈ তলফালে আহিলে কাৰেক্টেড বেলক কি কাৰেকশ্যন কৰিব সেইটো ইয়াতে দিব দিছে আপোনাক। সেই কাৰেকশ্যনটো কৰিব। কৰাৰ পিছত আপুনি কি কৰিব, মোবাইল নম্বৰ দি পেলাই আপুনি প্ৰচিড টু পে'মেণ্ট, এইটোত প্ৰচিড টু পে'মেণ্টত ক্লিক কৰিলে আপোনাৰ লগে লগে ইয়াতে শ্ব' কৰিব। তাৰপিছত আপুনি পে'মেণ্ট কৰি দিব। পে'মেণ্ট কৰি দিয়াৰ পিছত আপোনাৰ এটা এপ্লিকেশ্যন নাম্বাৰ পাব। সেই এপ্লিকেশ্যন নাম্বাৰটো লৈ পেলাই আপুনি সেৱা অফিচত গ'লেও আপোনাক এইটো উলিয়াই দিব পাৰিব, নহ'লে আপুনি নিজেও ডাউনলোড কৰি ল'ব পাৰিব। তো তাৰপিছত আপুনি চাওক, মই অলপ বেক কৰি আপোনাক দেখুৱাই দি আছোঁ। লক্ষ্য কৰি এতিয়া লক্ষ্য কৰিব, আপোনাৰ ডকুমেণ্ট হেৰাইছে বা পানীত পৰি গৈছে বা ফুৰি গৈছে। এতিয়া আপুনি ডকুমেণ্টৰ কাৰণে কোনো এটা কাম কৰিব পৰা নাই। এতিয়া এপ্লাই কৰিব, সেই এপ্লাইও কৰিব পৰা নাই, বা আপোনাৰ যিকোনো কামৰ ক্ষেত্ৰত আপুনি সেইটো বিচাৰি পোৱা নাই বা হেৰাইছে। তেনেকুৱা ধৰণৰ সমস্যা হ'লে তথাপি আপোনালোকে চিন্তা নকৰিব, কাৰণ মাত্ৰ 5 মিনিটতে আপোনালোকে উলিয়াব পাৰিব। তো চাই লওক কেনেকৈ উলিয়াই লয়। এইটো নিশ্চয় দেখাই পাইছে। প্ৰথম আপুনি কি কৰিব, এই ডুপ্লিকেট চাৰ্টিফিকেটত যাব লাগিব। এইটো অপশ্যনত গৈ পেলাই ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা পেজ খোল খাব, আৰু এই পেজটোত আহি স্ক্ৰল কৰিব। ইয়াতে ইনষ্ট্ৰাকশ্যন দিয়া আছে এপ্লাই কেনেকৈ কৰিব লাগে, গোটেইখিনি আপোনালোকে পঢ়ি ল'ব। মই জাষ্ট দেখুৱাই দিম, ইয়াৰ আগতে কোৱা হৈছে, আৰু এপ্লাইটো কেনেকৈ কৰিব লাগিব সেইটো দেখুৱাই দিম। তো এইটো স্ক্ৰল কৰি পেলাই আপোনালোকে এপ্লাই ফৰ ডুপ্লিকেট, এইটোৰ কাৰণে আপোনালোকে এপ্লাই কৰিব লাগিব। ঠিক আছে, যিহেতু ডুপ্লিকেটেই হ'ব, কাৰণ আপোনালোকে প্ৰথমটো যিটো লৈছিলে সেইটো অৰিজিনেল আছিল, সেইটো আপোনালোকে হাতত পাইছে। তাৰপিছত এতিয়া আপোনাৰ সেই বস্তুটো হেৰাই গৈছে, এইটো দ্বিতীয়বাৰৰ কাৰণে এইটো ডুপ্লিকেটেই হ'ব। গতিকে চাই ল'ব। এইটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা পেজ আহিব, আৰু এই পেজটোত গোটেইখিনি বস্তু লক্ষ্য কৰিব। ডুপ্লিকেট কপি ৰিকুৱাৰ্ড ফৰ, এই ৰেজিষ্ট্ৰেশ্যন কাৰ্ড লাগিব, তাৰ কাৰণে 200 টকা আপোনালোকে পে' কৰিব লাগিব। তাৰপিছত এডমিট কাৰ্ডৰ কাৰণে 200 টকা পে' কৰিব লাগিব, মাৰ্কশ্বিটৰ কাৰণে 400 টকা, আৰু পাছ চাৰ্টিফিকেটৰ কাৰণে 550 টকা আপুনি পে' কৰিব লাগিব। তাৰপিছত স্ক্ৰল কৰিব, কোনটোৰ কাৰণে আপুনি এপ্লাই কৰিব। তাৰ আগতে আপুনি কি কৰিব, আপোনাৰ নিজৰ নামটো লিখিব, অৰ্থাৎ যাৰ ডকুমেণ্ট হেৰাইছে তাৰ নামটো লিখিব, ডেট অফ বাৰ্থ লিখিব ইয়াতে। তাৰপিছত ফাদাৰ্ছ নেম লিখিব, মাদাৰ্ছ নেম লিখিব, ইয়াৰ অফ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ লিখিব, ইয়াৰ অফ এক্সামিনেশ্যন লিখিব, ৰোল নম্বৰ লিখিব। সেই আগত কোৱাৰ দৰেই একেই ছেম বস্তু হয়, এনেকৈ ফিল আপ কৰি গৈয়ে থাকিব। গোটেইখিনি ফিল আপ কৰাৰ পিছত আপুনি কি কৰিব, আপোনাৰ ডকুমেণ্ট যোনটো হেৰাইছে সেইটো স্কেন কপি আপুনি ইয়াতে ডাউনলোড দিব লাগিব। ইয়াতে আপুনি ক্লিক কৰিলে আপোনাৰ ইয়াৰ পৰা লৈ ল'ব, যিকোনো এটা আপুনি কোনটো ছেভ কৰিছে সেইটো। আৰু সেই ফাইলটো হ'ব লাগিব, নিশ্চয় দেখাই পাইছে, এইটো হ'ব লাগিব আপোনাৰ JPG বা JPG PNG ফৰ্মেটছ অনলি এণ্ড মেক্সিমাম চাইজ। এই ফাইলৰ চাইজটো আপুনি বনাব পাৰিব কিমান, সেইটো চাই ল'ব। 1 MBৰ ভিতৰত হ'ব লাগিব বা 1024 KBৰ ভিতৰত হ'ব লাগিব। ঠিক আছে, তাৰপিছত ভেলিড মোবাইল নম্বৰটো দিব। দিয়াৰ পিছত আপুনি কি কৰিব, তলত স্ক্ৰল কৰিব, ইয়াতে দেখা পাব প্ৰচিড টু পে'মেণ্ট, আৰু ইয়াতে পে'মেণ্ট কৰি দি দিব। অৰ্থাৎ পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এটা এপ্লিকেশ্যন নাম্বাৰ আহিব, আৰু সেই এপ্লিকেশ্যন নাম্বাৰটো লৈ পেলাই আপুনি পিছলৈকে ডাউনলোড কৰিব
পাৰিব। তো আশা কৰোঁ ভিডিঅ'টোৰ জৰিয়তে নিশ্চয় আপোনালোকৰ হয়তো উপকৃত হ'ব চাগে, কাৰণ বহুতৰে ডকুমেণ্ট কিবা কাৰণত হেৰাই গৈছে বা পুৰি গৈছে বা পানীত পৰি গৈছে বা নষ্ট হৈছে। গতিকে কোনো চিন্তা কৰিব নালাগে যে ডকুমেণ্টৰ উপায় কি কৰিম, একো চিন্তা কৰিব নালাগে। জাষ্ট ভিডিঅ'টো প্ৰথমৰ পৰা একেলগে চাই থাকিব। আৰু অৱশেষত আপোনালোকৰ আগত আৰু এটা ৰিকুৱেষ্ট থাকিব যে যদি আপোনালোকে ভিডিঅ'টো চাই পেলাই ভাল লাগিল তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধু বান্ধৱীক ভিডিঅ'টো পোৱাত সহায় কৰি দিব বুলি মোৰ আশা। এইখিনি কৈ মোৰ ভিডিঅ'টো সামৰিছোঁ। থেংক ইউ।